নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ জিকা আৰু মাছৰ ৰেচিপি এটা লৈ আহিছো। আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেনেহলে পলম নকৰি বলকচোন আজিৰ ভিডিওটো আৰম্ভ কৰো। ৰেচিপিটো বনাবৰ বাবে 4 পিচ মাছ নিমখ হালধি সানি লৈছো। দুটা জিকা আৰু এটা ডাঙৰ সাইজৰ আলু দীঘল আকাৰত কাটি লৈছো। এটা বিলাহী টুকুৰা কৰি কাটি লৈছো। এটা মিডিয়াম সাইজৰ পিয়াজ মিহি মিহিকে কাটি লৈছো। তিনিটা কেঁচা জলকীয়া ফালি লৈছো। দুখিলা তেজপাত লৈছো আৰু নহৰু আদাৰ পেষ্ট অলপ লৈছো। এতিয়া কেৰাহী তেল গৰম হোৱাত মাছৰ পিচকিটা ফ্ৰাই কৰি লৈছো। এয়া মাছ ফ্ৰাই হৈ গৈছে। এতিয়া মই একেখিনি তেলতে গোটা জিৰা অলপমান দি দিছো। দুখিলা তেজপাত দিছো আৰু কাটি ৰখা পিয়াজখিনি দি দিছো। পিয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি লৈছো। এয়া নহৰু আদাৰ পেষ্টখিনি দি দিছো। জিৰা গুড়ি 1 চামুচ দিছো, গৰম মছলা 1 চামুচ দিছো আৰু হালধি গুড়ি 1 চামুচ দিছো। এতিয়া মই গোটেইখিনি মছলা ভালদৰে মিক্স কৰি ভাজি লৈছো। এয়া ফালি ৰখা জলকীয়া কিটা দি দিছো। এতিয়া কাটি ৰখা বিলাহীখিনি দি দিছো। নিমখ দিছো সোৱাদ অনুসৰি। এতিয়া মই কাটি ৰখা আলুখিনি দি দিছো আৰু অলপ দেৰি ভাজি লম। এয়া কাটি ৰখা জিকাখিনি দি দিছো। এতিয়া অলপ দেৰি কাৰণে ঢাকন মাৰি ৰাখিম। এয়া জিকা আৰু আলু ভজা হৈ গৈছে। এতিয়া মই গৰম কৰি ৰখা পানীখিনি দি দিছো। লগতে ফ্ৰাই কৰি ৰখা মাছ কিপিছো দি দিছো। এতিয়া ঢাকনখন মাৰি অলপ দেৰি উতলাই ল'ম। শেষত আৰু 1 চামুচ গৰম মছলা দিছো। এয়া জিকা আৰু মাছৰ তৰকাৰী ৰেডি হৈ গৈছে। আপোনালোকে এইদৰে বনাই খাবচোন, খাবলৈ বহুতে সোৱাদ পাব। আপোনালোকে যদি মোৰ ৰেচিপিটো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্টছ কৰি জনাব। তেনেহলে আজিলৈ আহোঁ, পুনৰ পৰৱৰ্তী ভিডিঅ'টোত লগ পাম। ধন্যবাদ।